নিচিনাই বজাৰত আহি আছে সৰু এখন বজাৰ সৰু নহয় ডাঙৰ হয় আমাৰ গোৱালপাৰা ডিষ্ট্ৰিক্টত ডাঙৰ বজাৰ কৰিব আহিলোঁ বজাৰ ভাবিলোঁ বজাৰৰ এটা ব্লগ ভিডিঅ' বনাওঁ মানে এনেকুৱা ব্লগ ইউটিউবত ক'তো নাপাব মোৰ এইটো বজাৰ কৰিব আহিলোঁ তো এতিয়া গাজৰ লৈ আছোঁ এইখিনি গাজৰ চাৰিখিনি গাজৰ গোটেইখিনি 50 টকা কৈ আছে তো এইখিনি 50 টকা দি ল'ম এতিয়া গাজৰখিনি গোটেই তাৰপিছত ল'ম বন্ধাকবি তাতে বন্ধাকবি আছে তাৰপিছত এইপিনেও আছে বেঙেনা আছে বন্ধাকবি আছে বহুত বস্তু ওলাইছে ইয়াতে বহুত বস্তু ওলায় আমাৰ গোৱালপাৰা ডিষ্ট্ৰিক্টৰ প্ৰতি এখন ডাঙৰ বজাৰ তো বজাৰ কৰিম এতিয়া আৰু গাজৰখিনি ল'লোঁ গাজৰটো লোৱা হ'ল এতিয়া বন্ধাকবি ল'বলৈ গৈ আছোঁ চাওক বন্ধাকবিবিলাক কেনেকুৱা লাগে বন্ধাকবি ল'ব আহিলোঁ ইয়াতে বহুত মানুহ লৈ আছে বন্ধাকবি ল'লোঁ এইটো বস্তাটো হ'ল ইয়াতে আছে 25টা দাম হ'ল 100 টকা বন্ধাকবিটো লোৱা হ'ল এতিয়া আৰু কিছু বস্তু ল'ম তাৰপিছত লাহেকৈ ঘৰলৈ যাম তো এতিয়া বজাৰৰ মাজত আছোঁ এতিয়া এইখন দোকান বন্ধু হয় ইয়াত লগ পালোঁ অলপ ভাল লাগি লগ পাই দোকান কৰে এতিয়া বিচাৰিছোঁ ঘোঁৰাৰ গাড়ীত মানে মালখিনি লৈ যাম সেইকাৰণে ঘোঁৰা গাড়ী বিচাৰিছোঁ এতিয়া ঘোঁৰা গাড়ী এখন পালোঁ কিন্তু মানুহজন এতিয়া পোৱা নাই যিয়ে লৈ যায় মানে দাঙি কিনে সেইটোৱে অলপ মাটিকালাই লওঁ মাটিকালাই 1 কিলো ল'ম 80 টকা ধৰিছে ঘোঁৰাখন এতিয়া কি হ'ল দেখিছে মাটিকালাই ল'লোঁ ফাইনালি ঘোঁৰা গাড়ীখন বিচাৰি পালোঁ এতিয়া ঘোঁৰা গাড়ীখনত যাম যাই কিনে মাল ল'ব পাৰোঁ নাই খালী আছে নে তাতে সুধি কিনে চাম ঘোঁৰা গাড়ীখন এই পিলপিলি গাড়ীখনৰ ইপাৰে এইটো বগা ঘৰটো দেখিছে না এইখন ইয়াতে মানে ল'ম আমাৰ মালবিলাক ইয়াতে লৈ কেনে ঘৰলৈ গুচি যাম ইয়াত ল'ম সিহঁতে লৈ যাব একচুৱেলি বাইক লৈ আহিছোঁ বাইক লৈ যাম গুচি যাম ভাড়াটো দি দিম সিহঁতে উঠি লৈ যাব